নমস্কাৰ, আজি তামোলপুৰ ঘগৰা চকত এপল' ডায়েগনষ্টিক্সৰ কালেকশ্যন চেণ্টাৰ এটা আমি ষ্টাৰ্ট কৰিছোঁ। এইটো হ'ল ফ্ৰেঞ্চাইজি কালেকশ্যন চেণ্টাৰ। এইটো একচুৱেলি পেচেণ্ট কেয়াৰ চেণ্টাৰ বুলি কয়। আমাৰ এপল' ডায়েগনষ্টিক্স আপোনালোকে চবেই জানে যে আমাৰ এপল' ডায়েগনষ্টিক্স যোনটো এপল' চেন্নাই আৰু এপল' হায়দৰাবাদ, তাৰ তেওঁলোকৰ এইটো মেইন অনুষ্ঠান হয়। আৰু আমাৰ গুৱাহাটীত যোনটো আমাৰ মেইন লেবৰেটৰী আছে নৰ্থ ইষ্টৰ, সেইটো লেবৰেটৰী আমাৰ গুৱাহাটীত আছে। আৰু আমাৰ ইয়াত তামোলপুৰত আজিৰ পৰা আমি এটা পেচেণ্ট কেয়াৰ চেণ্টাৰ আজি লঞ্চ কৰিছোঁ। ইয়াত আপোনালোকে পেথলজি সুবিধা যোনখিনি আপোনাৰ ব্লাড ৰিলেটেড, ইউৰিন, ষ্টুল, এই গোটেইখিনি ৰিলেটেড যিমান টেষ্ট আছে গোটেইখিনি আপোনালোকে আজিৰে পৰা ইয়াত উপলব্ধ হ'ব। আৰু অতি উন্নত মানৰ টেকন'লজি ইউজ কৰি আমি গোটেই টেষ্টখিনি আমি কৰোঁ। আৰু লগতে আমাৰ কাষ্টমাৰৰ যোনখিনি প্ৰাইচ চেনচিটিভ যোনখিনি টেষ্ট আছে, আমি সেই লক্ষ্য ৰাখি আমি গোটেইখিনি টেষ্ট বা আমাৰ কিছুমান পেকেজ আমি আমাৰ ফালৰ পৰা দিয়া যায়, সেই গোটেইখিনি আপোনালোকৰ ইয়াত উপলব্ধ হ'ব। লগতে তামোলপুৰত এতিয়াৰ পৰা যোন পেচেণ্টে হোম কালেকশ্যন কৰিব বিচাৰে, ঘৰৰ পৰা ব্লাড কালেকশ্যন কৰিব বিচাৰে, তেওঁলোকে আমাক কণ্টেক্ট কৰিলে ইয়াৰ পৰা আমি হোম কালেকশ্যনৰ ব্যৱস্থা কৰিম আৰু সেই হিচাপে আমি ৰিপৰ্টৰ ব্যৱস্থা কৰিম। আমি ইয়াৰ পৰা ব্লাডটো লৈ আমাৰ মেইন লেব গুৱাহাটীলৈ পঠাম। আমি ইয়াত গোটেইখিনি যিমান প্ৰচিডিঅ'ৰ আছে গোটেইখিনি কৰি এজ পাৰ লেবৰেটৰী নৰ্মছত যোনখিনি বস্তু আমি কৰা যায় গোটেইখিনি কৰি আমি গুৱাহাটীলৈকে পঠাম আৰু সেই হিচাপে আমাৰ ইয়াত বাকী ৰিপৰ্টখিনি আহিব। একদিনৰ ভিতৰত আপোনালোকে ৰিপৰ্টখিনি পাই যাব। যদি আপোনালোকৰ ৰুটিন টেষ্ট হয় একদিনৰ ভিতৰতে পাব, আৰু কিছুমান স্পেচিয়েল টেষ্ট থাকিলে সেইটো এজ পাৰ কোম্পানী যোনটো টেট টাইম থাকে টেট টাইম হিচাপত আপোনালোকে ৰিপৰ্টটো পাব। হ'ল তামোলপুৰ জিলা সদৰৰ ঘগৰা চকত আমাৰ এই পেচেণ্ট কেয়াৰ চেণ্টাৰটো, কালেকশ্যন চেণ্টাৰটো আজিৰ পৰা লঞ্চ কৰা গৈছে।